Hey guys, good evening. Welcome back to my channel. So বহুত দিন ভিডিও বনোৱা নাই, so আহি গৈছো আপোনালোকক নতুন এটা ভিডিও লৈ। So আজিৰ ভিডিওটো এই ভিডিওটো ফাকুৱা হোলিক লৈ হ'ব। So মোৰ ঘৰৰ কাষতে গোপাল গোসাই মন্দিৰত 3 দিনীয়াকৈ সমূহীয়াকৈ ফাকুৱা উৎসৱ পালন কৰা হয়। So আপোনালোকে এই ভিডিওটোতে ফাকুৱা উৎসৱৰ বিষয়ে গম পাব। এই ফাকুৱা উৎসৱ মোৰ ককাৰ দিনৰ পৰাই হৈ আছে, মানে এই যোনখিনি জায়গাত এই মন্দিৰটো আছে এই মাটিখিনি আমাৰ ককাই দান দিছিল। ককাৰ দিনৰ পৰাই মানে এই ফাকুৱা উৎসৱ পালন কৰা হৈ আছে। So এই ফাকুৱা উৎসৱৰ অকমান তথ্য মোৰ বৰদেউতা শ্ৰীমান বীৰেন মেধি ডাঙৰীয়াৰ পৰা মই লৈছো। So আপোনালোকক এইখিনি বস্তু মানে ইয়াৰ ওপৰত কিনোকা তথ্য কিমান বছৰ পালন কৰি আছে সেইখিনি মই আপোনালোকক দি দিম অফ স্ক্ৰীনত, আপোনালোকে পোষ্ট কৰি ফেলে পঢ়ি চাব পাৰে। কথা ক'ব থাকি গ'ল, মায়ে আছিল ওচৰতে শুনি গৈছে, মানে মোৰ ককাৰ নামটো লোৱা নাছিলোঁ। ইও মেহিৰাম মেধি দান দিছিল মন্দিৰটো, তো ককাই পালন কৰি আছে। এইটো প্ৰায় 125 বছৰমান হৈ গৈছে ইয়াতে দৌল উৎসৱ পালন কৰা। আপোনাৰ মানে ইমান মানুহে যদি মানে গম নাপায় বাৰু কোনোৱেই মানে বাহিৰাত। চ' আপোনালোকে এই ভিডিঅ'টো চাই ফেলে গম মানে বেলেগক ক'ব পাৰে যে আমাৰ মঙলদৈ দৰঙতো এনেকুৱা দৌল পালন কৰা হয়। সকলোৱে জানে বৰপেটাত পালন কৰা হৈ আছে বহুত আগৰ পৰাই, কিন্তু মঙলদৈতে যে দৰঙত এঠাইত পালন কৰি আছে হলালপাৰাত, আপোনালোকে গম পাব। সেইটোক লৈ মই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে চাব। এইটো ভিডিঅ' ইমান দীঘলীয়া নকৰোঁ। চ' আজি বা পৰহি মিলি এইটো পাৰ্ট 1 হ'ব। চ' পাৰ্ট 2 হোলী সেকেণ্ড। অকল মন্দিৰে নেদেখাওঁ, মই হোলীত কেনেকৈ আছোঁ কি কৰি আছোঁ আপোনালোকে মানে এইকেইদিন আপোনালোকে দেখা পাব। এতিয়া মন্দিৰত যাই আছোঁ, আপোনালোকক মন্দিৰত দেখাই আছোঁ। আজি হৈছে হোলিকা দহন। চ' আপোনালোকে চাব, বামুণপুৰৰ আছে, চবতে লৈ যাওঁ, আপোনালোকে চাই থাকিব। কোনে লিখিব আপোনালোকক দেখাম কি কয় বামুণপুৰী, আপোনালোকে চাই থাকিব। তীৰ কাষত আহি গৈছোঁ, এতিয়া আন্ধাৰ। চ' ইয়াতে জ্বলাব, আপোনালোকক দেখাম। Rani. পুৰাই দিছে, তো এতিয়া যাব ওলাইছোঁ, জ্বলাই দিলে পাই গ'লোঁ। চ' এতিয়া মোৰ ড্ৰেছটো চেঞ্জ কৰি লৈ ফালে মন্দিৰত যাই আছোঁ। ড্ৰেছটো চেঞ্জ কৰি লওঁ। মই এতিয়া ৰেডি হৈ গ'লোঁ, আৰু মন্দিৰত যাম। চাকি জ্বলাব আছে, ফুটা জ্বলাম। চ' আপোনালোকে চাব।
মানে চাকিটো জ্বলাই আহি গ'লো নেক্সট ভিডিঅ' হোলীৰ দিনা মৰ্ণিং আৰু ভিডিঅ' কৰা নহ'ল চ' আজি ৰাতিপুৱা এতিয়া জিমত আহিছিলোঁ চ' এয়া নৱক লগ পাই গ'লোঁ এয়া হেপ্পী হোলী কৈ দিয়া গাইছ সেয়া হোলীৰ দোকান দি বহি আছে আপোনালোকে আহি কণ্টেক্ট কৰিব পাৰে ইয়াক ঘৰত যাই গা পা ধুওঁ আৰু মন্দিৰত যাবলৈ ওলাওঁ তাৰপিছত হোলী খেলিম চালিয়াকৈ কি হৈ আছোঁ এতিয়া মন্দিৰত যাই আছোঁ হয়তো দৌলৰ ভেটিত উঠাব আপোনালোকক দেখাম ভিডিঅ'টো আপোনালোকে চাই থাকিব এতিয়া হোলী চলি দিয়া হৈ গ'ল এই খাব দিছে ইয়াতে খাই আছে ওলাই যাব পাৰোঁ ক'ৰবাত বা ইয়াতে থাকিব পাৰোঁ চাহটো খাই লওক দিলোঁ কালাৰ কিবা এটা খাই লওঁ তাৰপিছত ওলাই যাম আৰু একবাৰ গা ধুই আকৌ ফ্ৰেছ হৈ আকৌ ওলাই যাই আছোঁ এয়া পল্লৱ আৰু ঋষিকেশ দাক লগ পালোঁ অৱস্থা একদম কাহিল কৰি দিছে একদম ইহঁতে এইটো ইমেন আৰু ইমেন ৰিলছ বনাব বোলে এতিয়া আৰু মই অলপ ওলাই আহিছোঁ তো ইয়াক অলপমান লগ ধৰিলোঁ তো এতিয়া আমি ঘৰলৈ যাই আছোঁ আমি এতিয়া ক'ত আহিছোঁ দেখিব পাৰে আমি এতিয়া মঙলদৈ কলেজৰ গাৰ্লছ হোষ্টেলৰ আগত আহি গৈছোঁ শিখৰ নাখায় কিন্তু নাম শিখৰ ইছ আহি গৈছে কিন্তু শিখৰ নাখায় হোলী হেপ্পী হোলী এয়া আমাৰ হেপ্পী হোলী এইটো ডাঙৰ মানুহ কি দিনত আৰু ভিডিঅ' বনোৱা নহ'ল এতিয়া মন্দিৰত ভাওনা আহিছে চ' ভাওনাৰ অকণমান ক্লিপ দেখাম আপোনালোকক চ' মন্দিৰত যে আপোনালোকক ভাওনাৰ ক্লিপ দেখাম মই ওলাব দ্ৰুপদীৰ বস্ত্ৰহৰণ হ'ব চ' আমি এতিয়া চাম দ্ৰুপদীৰ বস্ত্ৰহৰণ আপোনালোকক দেখাই আছোঁ
ময়ে আয়ুষ্মান দিছোঁ তোমাক ৰজা ময়ে আয়ুষ্মান দিছোঁ ৰজা ময়ে আয়ুষ্মান দিছোঁ তো উঠাও আমাৰ ও বাহ Ayushman Why haven't I ever pulled over you? Why do you love it? Why do you let her pull it? মই সব হেড করি ওদিনে রাজ কই নাদের পদে ভাত কেউ সেই দুর্বল এই পুরো সাংবাদিকে দিবলৈ আপোনাৰ চলত মই দৌৰি আইছো কিন্তু দাদা কবলৈ মোৰ হাহকে নুলাই দাদা ভিডিঅ' বনোৱা নহ'ল ভাওনা চাই আহিছোঁ এতিয়া নেক্সট ডে ছেকেণ্ড ডে হ'লি ওলাই আহিছোঁ অলপ চ' আজি অকণমান ক্লিপ দেখা আপোনালোকে চাই থাকিব হৈ গৈছে বহুত দিনৰ মূৰত লগ পাইছোঁ হ'লিত ফাৰ্ষ্ট ভিডিঅ'ত ওলাই আছে কেনেকুৱা এক্সপিৰিয়েঞ্চ ভালে ঠিকে হেপী হোলি কোৱা হেপী হোলি কোৱা পাই গ'লোঁ হেপী হোলি এইয়া আমাৰ বডি বিল্ডাৰ আহি গৈছে একদম চালিয়াকে কাৰ চশমা এইযোৰ এইটো কমলেশ্বৰ চশমা অঁ সেয়া ভিডিঅ' বনাবৰ কাৰণে ৰেডি হৈ আছে সেয়া আচলতে কমলেশ্বৰ বাপেকৰ বোলে অঁ লগ পাই গ'লোঁ পূৰা একদম বোকা চোকা সানি এটা ল'ৰা পলাই আছে তেতিয়াৰ পৰা কিয় পলাই আছে কৈ দিয়াচোন কিয় পলাই এইবিলাক কি ক'ম আৰু এইবিলাক কথা জানা আৰু সেইটোৱে আৰু এটা হেপী হোলি ভাৰত মাতা কি মন্দিৰ আহি গ'লোঁ মন্দিৰত এতিয়া গোসাঁই ফুৰাব লৈ যাব চ' গোসাঁই ফুৰাব পাম আৰু জাষ্ট মন্দিৰত গোসাঁইটো থৈ আহিলোঁ
চ' আৰু আজিৰ ভিডিঅ' ইয়াতে এণ্ড কৰিলোঁ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব গা পা ধুইছোঁ তথাপিও যোৱা নাই কালাৰ এতিয়ালৈ আকৌ ধুও গা চ' বাই বাই টিল দেন টাটা